কথা আমাৰ বাইদেউসকল ভাইটিসকল সকলো কলেজলৈ গৈ আছে আৰু দেখিছে বৰষুণ আহিছে এতিয়া। নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত, গুড মৰ্ণিং সকলোকেতো আজি এটা নতুন ব্লগলৈ মন্টু ৰাইডাৰ ব্লগছত স্বাগতম জনাইছোঁ সকলোকে। তো আজি এটা অতি দুখৰ ব্লগ হ'বলৈ গৈ আছে। তো ইয়াৰ আগতে মানে ৰিচেণ্টলি ব্লগটো আপোনালোকে চাইছেই চাগে। তো কেনেকুৱা ধৰণৰ আমাৰ বেলুগুৰি ৰাইজৰ অসুবিধা হৈ আছে, ৰাস্তা হওক বা এনেকুৱা মানে কালভাৰ্ট পাৰ হোৱা জেগাই হওক, বহুত বেয়া পৰিস্থিতি হৈ আছে। তো মই এতিয়া বৰ্তমান গৈ আছোঁ পকা ৰাস্তাত। ক'লৈ গৈ আছোঁ, কি কথা সকলোবোৰ জনাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো একদম এনজয় কৰক। তো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক। মই গৈ আছোঁ এটা পকা কামলৈ। তো আপোনালোকে ব্লগটো পাব সন্ধিয়া টাইমত। তো মই পকা কাম কৰি আছোঁ বৰ্তমান। তো কি ক'ম আৰু, দুখৰ কথা আমাৰ বাইদেউসকল ভাইটিসকল সকলো কলেজলৈ গৈ আছে আৰু তো আমাৰ অতিথি এজন লগ পাইছোঁ, তাৰ পৰা অলপ মন্তব্য ল'ব বিচাৰিম। আমি এটা গৈ আছোঁ ক'লৈ। আজি ক'ব গ'লেতো বাৰু পকা কাম কৰিব গৈ আছোঁ বৰ্তমান। এইটো কোনো লাভৰ কথা নহয়, কৰি খোৱা নহয় নহয়, পকা কাম কৰি নিজৰ অকাত কষ্ট কৰাৰ পইচা খাম। কষ্ট কৰি ব্লগটো মানে হাওনো উঠিছে, কি ক'ম আৰু। আজি দিনটো মানে বহুত ভাল লগা দিন, কাৰণ ৰ'দ দিয়া নাই, সেইটো কাৰণে অলপ ভাল লাগিছে। কাৰণ মানে ৰ'দ দিলে পকা কাম কৰিবলৈ অলপ বেয়া, মানে অলপ ৰ'দ গৰম হৈ যায় ন, সেইটো কাৰণে বেয়া। কিন্তু অলপ বৰষুণটো অলপ চলপ দি আছে, সেইটো কাৰণে অলপ মানে ভাল হৈছে আৰু। আমাৰ ভাইটি আৰু ভণ্টি গৈ আছে স্কুললৈ। তো আমাৰ এইটো যিটো মানে চিটুৱেশ্যন হৈ আছে, এইটো পাৰ হৈয়ে গৈ আছে। লাইক শ্বেয়াৰ সকলোৱে কৰি দিব দেই, ইমানটোৱে আৰু। তো মোৰ চেনেলত 500 মানে হ'বলৈ গৈ আছে ছাবস্ক্ৰাইবাৰ, অতি সোনকালে কৰি দিয়ক। তো মনটো কিবা এটা ভাল লাগিব। 500 ছাবস্ক্ৰাইব মানে কিমান দিনৰ পৰা কষ্ট কৰি আহিছোঁ। তো ফাইনেলি 500 মানে হ'বলৈ গৈ আছে। যদি হয় এটা ধামাকা পাৰ্টি কৰি দিম, তো আপোনালোকে চেনেলত পাই যাব। পানীত হাঁহ নচৰা অৱস্থা অহা যোৱা দৃশ্য আৰু। এই চাইকেল খুন্দিয়াবি, মানে স্পীডত আহিছে। আমি এটা নাৱত পাৰ হ'ব বিচাৰিছোঁ। চাইকেলে আৰু কম ডাঙৰীয়া চাইকেলটো লোড কৰিব। তো স্কুলৰ ছাত্ৰ ছাত্ৰী সকলোৱে ইয়াতে অহা যোৱা কৰা হয়। তো অকণমান মানে কি এক ৰাতি বৰষুণত এনেকুৱা অৱস্থা, চাওক কিমান দুখৰ বেদনা হ'ব পাৰে বেলুগুৰি ৰাইজৰ কাৰণে। আমাৰ অতিথি এজন আহিছে। চবৰে এইটোৱে অৱস্থা আৰু বেলুগুৰি ৰাইজৰ, যোনে মানে ইয়াত অহা যোৱা কৰে এইটোৱে অৱস্থা। টান টান নাও টান। আমাৰ কাৰবাৰ এয়াই দেখিছে ৰাস্তা। বৰষুণ আহিছে এতিয়া। ৰাস্তাখন
তো গাইছ এয়া আমাৰ কাম কৰা জেগা। তো বৰষুণ দি আছে, সেইটো কাৰণে অলপ জিৰণি লৈছোঁ। বৰ্তমান মানে জিৰণি লৈ আছোঁ, ইয়াতে কাম কৰি আছোঁ। কৰ্মস্থলী কৰ্মস্থলী হয়। মানে জিৰণি লৈ আছোঁ। নাই এই তাত বৰষুণৰ কাৰণে মানে সোমাই দিছে। এইফালে আছে আমাৰ ঢালাই মেচিন। তো ঢালাই চলি আছে বৰষুণৰ মাজতে। এইফালৰ পৰা ৰিং চিং কাটি আছে। এয়াই আমাৰ কৰ্মস্থলী। কি ক'ব আৰু দুখৰ কাহিনী। আলুগুটি মিস্ত্ৰী পুৰা ভাত খাবৰ কাৰণে ৰেডি। বৰষুণৰ মাজত কাম কৰি পৰা টিপি কেনেকুৱা অৱস্থা দেখিছে, পুৰা হাঁহি দিছে। হ'লেও মানে কষ্ট বুলি ভবা নাই। আহিছে কি কয় মূৰৰ ঘাম মানে মাটিত পেলাই কষ্ট কৰি মানে হাতা সেইটো বহুত পইচা পায় আৰু আপোনালোকে সকলোৱে জানে। যিহেতু মানে বৰষুণ দিয়াৰ ফলত আমাক ভাত খাবলৈ মানে নিৰ্দেশ দিয়া হৈছে। তো আমি এটা ভাত খাম। এইফালে আছে চিয়াল। তো পূৰা ইহঁতি ভিতৰত কাম কৰি আছে, আমি পূৰা বৰষুণত কাম কৰি আছোঁ। নেৰা নেপেৰা বৰষুণৰ ফলত এইটো অৱস্থা। কি ক'ম আৰু, এয়া আমাৰ জীৱন। তাৰপিছত ঠিকাদাৰ মানে যিজন মালিক ইয়াত কাম লৈছে সেইজনে ঠিকাদাৰ। সেইজন ঠিকাদাৰ। তো মোৰ মানে ইউটিউব চেনেলত আজি আপলোড কৰি দিছোঁ। এজন ঠিকাদাৰে কিমান মানে উপকৃত মাল পায়। পুৰা কাঠৰ মিস্ত্ৰী ঘৰত লাগি আছে, কাঠৰ মানে কামবোৰ কৰাৰ কাৰণে। তো এইফালে আমাৰ বৰষুণত কি অৱস্থা, চব মানে মিস্ত্ৰী যোগালী ইয়াতে মানে জিৰণি লোৱা হৈছে। তাকে এইটো ইউটিউবত আপলোড হ'ব গধূলি 7টা বজাত আপলোড হ'ব। তো এডিট চিডিট কৰোঁতে অলপ টাইম ল'ব ন, হয় নহয়? তো মিস্ত্ৰী কি ক'ব, বৰষুণ কেনেকুৱা লাগিছে কাম কৰি? কি কৰিবি, সেয়া আমাৰ জীৱন নাকি? এইফালে আমাৰ জুবিন গাৰ্গ আছে। কি অৱস্থা নাই দেখিছে, চুলি তুলি বেচেৰাটো কি ক'ম আৰু, চবৰে একেই অৱস্থা আৰু। এইফালে পূৰা বৰষুণ, পূৰা নেৰা নেপেৰা বৰষুণত মানে পূৰা পানী হৈ গৈছে। তো ইয়াতে আমি কাম কৰি আছোঁ। এইফালে আমি ভাত খাই লওঁ এতিয়া। লেটছ গো। কিমান দুখৰ বেদনা হ'ব পাৰে, তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। তো এক ৰাতি বৰষুণত এনেকুৱা পানী হৈ গ'ল, কি ক'ম আৰু, আপোনালোকে দৃশ্যটো চায়ে গম পাইছে কেনেকুৱা পৰিস্থিতি হ'ব পাৰে নে কি? তো সেইটোৱে আৰু। তো ইয়াৰ আগত ৰিচেণ্টলি ভিডিঅ' এটা বনাইছোঁ, আপোনালোকে চাইছে কেনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈ আছে বেলুগুৰি ৰাইজৰ। তো সেইটো কাৰণে আকৌ এটা ভাবিলোঁ মই এটা ব্লগ বনাই দিওঁ। তো আপোনালোকে যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব, যিমান পাৰে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে কেনে লাগিল ক'লে এটা কমেণ্ট কৰিব, মই ৰিপ্লাই দিব চেষ্টা কৰিম। তো বাই বাই গাইছ।